সকলোকে আসাম টিপছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয় হ'ল অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশ্যন। আমি সকলো জ্ঞাত যে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰিছে আৰু এই নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অহা 23 জুলাই তাৰিখে অনুষ্ঠিত হ'ব আৰু দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ যি ভাষণ হ'ব সেই ভাষণৰ ওপৰত সকলো বিশেষকৈ যিসকল কেন্দ্ৰীয় কৰ্মচাৰী আছে তেওঁলোকৰ দৃষ্টি বিত্তমন্ত্ৰীৰ ভাষণৰ ওপৰত আছে, কিয়নো এই অধিৱেশনত ঘোষণা হ'ব পাৰে বহুচৰ্চিত অষ্টম দৰমহা আয়োগ। প্ৰথমতে আমি জানি লোৱা হওক যে পে কমিশ্যন মানে কি। পে কমিশ্যন মানে হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনি আৰু ভাত্তা পৰিৱৰ্তনৰ পৰামৰ্শ দিয়াৰ দায়িত্বত থকা চৰকাৰৰ যি সংস্থা তাকে আমি পে কমিশ্যন বুলি কওঁ। আৰু এই পে কমিশ্যন প্ৰতি 10 বছৰ মূৰে মূৰে গঠন কৰা হয় আৰু ইয়াৰ মূল লক্ষ্য হৈছে যে যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ জীৱনৰ যি মানদণ্ড আৰু অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই পে কমিশ্যনে কাম কৰি আহিছে। কিন্তু সকলোতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে যিহেতু বৰ্তমান 2024 বৰ্ষ আৰু অহা 2026 বৰ্ষত যি 7 পে কমিশ্যন বৰ্তমান চলি আছে সেই পে কমিশ্যনৰ যি ম্যাদ আছিল সেই ম্যাদ উকলিবৰ সময় হৈছে। কিন্তু বৰ্তমানেও দেখা গৈছে যে 8 পে কমিশ্যনৰ ওপৰত চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এখন পে কমিশ্যন গঠন কৰিবৰ বাবে চৰকাৰক ন্যূনতম 2 বছৰ সময়ৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমানেও সেই যি ব্যৱস্থা তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাই আৰু বিভিন্ন দলৰ বা বিভিন্ন সংগঠনৰ ফালৰ পৰা বৰ্তমান কেন্দ্ৰীয় চৰকাৰক প্ৰেছাৰাইজ কৰি থকা হৈছে। সেইবাবে আমি সকলো আশাবাদী যে অহা 23 জুলাই তাৰিখে যি বাজেট অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে এই 8 পে কমিশ্যন গঠনৰ ওপৰত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। গতিকে অহা 23 জুলাই তাৰিখ এটা বিশেষ দিন হ'বলৈ গৈ আছে আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। এই ক্ষেত্ৰত যদি আমি কোনো ধৰণৰ আপডেট পাওঁ এই চেনেলৰ মাধ্যমেৰে আপোনালোকক সবিশেষ তথ্য জনাবলৈ আমি চেষ্টা কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।